Hello guys, welcome back to Snigda's Kitchen. আজি আপোনালোকৰ বাবে অতি সুন্দৰ এটা চটপটা ৰেচিপি লৈ আহিছো। চাট খাই ভাল পায়নে বাৰু আপোনালোকে? বজাৰলৈ গৈ নিশ্চয় চাট কিনি খায়ে। আহকচোন আমি ঘৰতে কেনেদৰে কম সামগ্ৰীৰে অতি সহজভাৱে চটপটা চাট বনাব পাৰো আপোনালোকক আজি দেখুৱাও। অতি কম সামগ্ৰী ব্যৱহাৰ কৰিম। তাতে আমি কি লাগে আপোনালোকক দেখুৱাও। আহকচোন আপোনালোকে ঘৰতে অতি সহজভাৱে বনাব পাৰিব। চাট বনাবৰ বাবে তাৰ মেইন ইনগ্ৰেডিয়েন্ট হৈছে চাট মছলা। আমি তাতে সৰু স্পুনখনেৰে এচামুচ চাট মছলা লৈ লৈছো, তাৰ পাছত ক'লা নিমখ লৈ লৈছো আৰু আমি পাপৰি চাট যেহেতু বনাইছো গতিকে এয়া পাপৰি লৈ লৈছো আৰু এয়া কাবুলি চানাৰ তৰকাৰী চলে লৈ লৈছো। তাৰ পাছত এয়া তেতেলীৰ চাটনি, তেতেলীৰ ৰসটো উলিয়াই তাতে আমি সামান্য গুড় দি চটপটা চাটনি এটা বনাই লৈছো। তাৰ পাছত এয়া পিঁয়াজ আৰু কাবুলি চানাত দিয়া এয়া আলু। তাৰ পাছত আমি লৈছো ভুজিয়া। এইকেইটা ভুজিয়া আপোনালোকে বজাৰত সহজভাৱে পাব আৰু যদি নাপায় তেন্তে কোনো কথা নাই, ভুজিয়া নহ'লেও খাবলৈ কোনো সোৱাদত পাৰ্থক্য নাহে, কিন্তু দেখিবলৈ ভাল হয় সেইবাবে দিছোঁ। আৰু আপোনালোকৰ বাবে এই কাবুলি চানাখিনি আৰু আমি ব্যৱহাৰ কৰা পাপৰিকেটাৰ ৰেচিপি আজি লৈ আহিছোঁ। আৰু এয়া চাওকচোন, পটককৈ চাই লওক ৰেচিপিটো। এয়া আমি কাবুলি চানাখিনি এটা কুকাৰত লৈ লৈছোঁ আৰু সামান্য পৰিমাণে পানী দিব ইয়াতে, যাতে কাবুলি চানাখিনি ডুব যায়। বেছি পানী নিদিব, মাহ বইল কৰোঁতে কেতিয়াও বেছি পানী নিদিব, নহ'লে ইয়াৰ বাকলিটো এৰ হোৱাৰ চান্স থাকে। আমি তাতে আলু দিছোঁ, 2টা আলু মিডিয়াম চাইজৰ, আৰু নিমখ দিছোঁ আৰু আমি এটুকুৰা ডালচিনি, এটা লং আৰু এটা ইলাচি দি 7ৰ পৰা 8টা চিটি মাৰি লৈছোঁ। আৰু আমি এইখিনি তেল মাৰিবৰ বাবে এই সামগ্ৰীখিনি ইউজ কৰিছোঁ। পিঁয়াজ, ডাঙৰ চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ, তাৰপাছত আদা নহৰু খুন্দি লৈছোঁ। আমি বিলাহী লৈছোঁ এটা ডাঙৰ চাইজৰ, আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছোঁ, আৰু জিৰা ধনিয়া পাউডাৰ লৈছোঁ 1/2 টিস্পুনকৈ। আৰু আমি লৈছোঁ চলে মছলা। যদি চলে মছলা নাই তেন্তে আপোনালোকে চিকেন মছলা ইউজ কৰিব পাৰে। এয়া চাওকচোন সামগ্ৰীখিনি আকৌ এবাৰ চাই লওক। তাৰপাছত আমি কেৰাহী এখনত তেল গৰম কৰি তাতে পিঁয়াজখিনি দি ভাজি লৈছোঁ। পিঁয়াজখিনি যেতিয়ালৈকে অকণমান সিজি যায় মই তেতিয়ালৈকে ভাজি থাকিম। তাৰপিছত তাতে আমি আদা নহৰু দি দিছোঁ। আদা নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে আমি ভাজি থাকিম আৰু তেতিয়ালৈকে পিঁয়াজো ৰং সলনি কৰিব ধৰিব। আপোনালোকে ভাজি থাকিব, কেঁচা গোন্ধ থাকি গ'লে খাবলৈ বেয়া লাগিব। আৰু তাতে আমি নিমখ দিছোঁ। নিমখ যিহেতু চলেখিনি বইল কৰোঁতে দিছোঁ গতিকে নিমখটো সাৱধানে দিব, আৰু অকণমান হালধি দি দিছোঁ আমি ৰঙৰ বাবে। এইখিনি ভাজি ল'ব ধুনীয়াকৈ। এয়া চাওকচোন, অলমষ্ট পিঁয়াজখিনি ধুনীয়া হৈ গৈছে। তাৰ পাছত এইখিনি ভাজি হৈ যোৱাৰ পাছত আমি ইয়াতে যোগ কৰিম আমাৰ বিলাহীখিনি। এয়া চাওকচোন, বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম। বিলাহীখিনি যেতিয়ালৈকে সম্পূৰ্ণভাৱে সিজি নাযায় আমি তেতিয়ালৈকে ভাজি থাকিম। আৰু ইয়াতে আমি যিখিনি মছলা লৈছিলোঁ সেই গোটেইখিনি দি লৈছোঁ। জিৰা ধনিয়া চলে মছলা, কাশ্মীৰী ৰেড মিৰ্চ পাউডাৰ চব দি লৈছোঁ আৰু এই সকলোখিনি ভালদৰে ভাজি থাকিম। আৰু আপোনালোকে যদি বিচাৰে তেন্তে নৰ্মেল ৰেড মিৰ্চ পাউডাৰটো ব্যৱহাৰ কৰিব পাৰিব। আমি কিন্তু কাশ্মীৰীটো ব্যৱহাৰ কৰিছোঁ। ৰংটো মেইন, ৰংটো ভাল হ'লে খাবলৈও ভাল লাগে দিয়কচোন। তাৰপাছত আমি এইখিনি সিজি যোৱাৰ পাছত, বিলাহী সিজি যোৱাৰ পাছত তাতে আমি কাবুলি চানাখিনি দি দিছোঁ। বইল কৰি থোৱা যিখিনি কাবুলি চানা সেইখিনি দি দিছোঁ। আৰু পানীখিনি কিন্তু ভুলতো পেলাই নিদিব, যিহেতু আমি তাতে গোটা গৰম মছলা দিছিলোঁ, লং ইলাচি আৰু ডালচেনি, তাৰ ফ্লেভাৰটো পানীখিনিত সোমাই আছে। আৰু এয়া চাওক, এয়া পূৰা উতল আহিছে আৰু আমি আলু এডোখৰ ভাঙি দিছোঁ, তেতিয়া অকণমান ঠিক হ'ব গ্ৰেভিটো আৰু তেতিয়া ভাল লাগে। আৰু কাবুলি চানা 2টামানো ভাঙি দিছোঁ। এয়া চাওক, অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া আমি দেখুৱাওঁ আহকচোন কেনেদৰে আমি পাপৰিখিনি বনাইছোঁ। পাপৰি বনাবৰ বাবে আমি 60 ml কাপটোৱে 1 কাপ ময়দা লৈছোঁ, আৰু আমি ইয়াতে কালজিৰা লৈছোঁ কেইটামান, বেছি নহয় কেইটামান লৈছোঁ। আৰু আমি সোৱাদ অনুসৰি নিমখ লৈছোঁ, আৰু ইয়াত লৈছোঁ বেকিং ছ'ডা। তাৰ পাছত আমি এই ময়দাখিনিতে দি দিম 1 টেবুলস্পুন জোখৰ ৰিফাইন তেল। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু মই ৰিফাইন তেল দিছোঁ। আৰু তাৰ পাছত আমি এই আটাইখিনি সামগ্ৰী ভালদৰে মিহলাই ল'ম। একদম ভালদৰে মিহলাব, তেতিয়া খাস্তা হ'ব। নিমকিৰ দৰে ৰেচিপিটো প্ৰায় একেই, কিন্তু আমি যেতিয়া এইকেইটা
বেলি লৈ কাটিম তেতিয়া কিন্তু নিমকিতকৈ সামান্য ডাঠ কৰিব লাগে, নতুবা নিমকিৰ দৰে পাতলা পাতলা হ'ব, তেতিয়া বৰ এটা ভাল নালাগে, অকণমান ডাঠ হ'ব লাগে। এয়া চাওকচোন আমি আটাইখিনি সামগ্ৰী ভালদৰে মিহলাই লৈছোঁ আৰু ময়ন দিয়াটো এনেদৰে কৰিব যাতে আটাইখিনি সামগ্ৰী আমি যেতিয়া এটা হাতেৰে মুঠি মাৰিম তেতিয়া মুঠি যাতে হৈ যায়, লাডুৰ নিচিনা হৈ যায়। তাৰ পাছত আমি ইয়াতে পানী যোগ কৰিম, পানী যোগ কৰি আমি এটা ডো বনাই ল'ম। চাওকচোন পানী যোগ কৰিছোঁ, একেবাৰতে সৰহকৈ পানী দি নিদিব, অলপ অলপকৈ দি ডোটো বনাব। এয়া চাওক ডো বনি গ'ল আমাৰ। ডোটো ৰেডি হোৱাৰ পাছত আমি ৰেষ্ট কৰিব নাৰাখিলেও হৈ যায় এইটো ডোত, যিহেতু এইটো খুব ফাষ্ট ৰেচিপি। তাৰপাছত আমি বেলি লৈছোঁ ধুনীয়াকৈ আৰু আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো শ্বেপত কাটি ল'ব। মই ট্ৰাইংগল শ্বেপত গোটেইখিনি কাটি লৈছোঁ। তাৰপাছত তেলত আপোনালোকে ভাজি ল'ব, অকণমান ৰঙচুৱাকৈ ভাজি ল'ব। তাৰপাছত ৰেডি হৈ যাব, পাপৰি ৰেডি। এয়া চাওক এইখিনি সামগ্ৰী আমি ব্যৱহাৰ কৰিছোঁ চাটত। আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ উপৰিও গাৰ্নিচিঙত কিবাকিবি ইউজ কৰিছোঁ, আপোনালোকক নাই দেখুওৱা। এয়া প্ৰথমতে আমি প্লেটিঙৰ বাবে চাটটোত যিটো চাট ৰেচিপি প্লেটিং কৰি ৰাখাইছোঁ। প্ৰথমতে আমি চলেখিনিৰ এটা লেয়াৰ লৈছোঁ। চলেখিনিৰ কালাৰটো চাওকচোন কি ধুনীয়া হৈছে, খাবলৈও কিন্তু বহুত সুন্দৰ হৈছিল। এয়া এটা লেয়াৰ লৈ লৈছোঁ। তাৰপাছত আমি তাতে তেতেলীৰ যিখিনি টেঙা মিঠা চাটনি অলপমান দি লৈছোঁ। চাটনিৰ সোৱাদটো বহুত সুন্দৰ আছিল। এয়া আলু দি লৈছোঁ, আলু কেইপিচমান দি ল'ব। এই আলু কিডোখৰ যিহেতু আমি চলেখিনিত দিছিলোঁ, গতিকে ইয়াত চলেখিনি সম্পূৰ্ণ সোৱাদ সোমাই আছে। আপোনালোকে তেনেকুৱা আলুৱে ল'ব। ইয়াতে আমি কাটি লোৱা পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি স্প্ৰেড কৰি ল'ব ধুনীয়াকৈ চাৰিওফালে। তাৰপাছত আমি ইয়াতে চাট মছলা আৰু ক'লা নিমখ দি লৈছোঁ। ক'লা নিমখ কিন্তু দিওঁতে সাৱধান হ'ব, যিহেতু আমি চলেখিনিত অলৰেডি নিমখ দি থৈছোঁ, গতিকে আপোনালোকে চাব সাৱধানেৰে নিমখ ব্যৱহাৰ কৰিব। তাৰপাছত আমি ইয়াতে পাপৰিখিনি ব্যৱহাৰ কৰিছোঁ। পাপৰিখিনি দিলে চাটটো বহুত খাস্তা হয়, ক্ৰাঞ্চি হয়, চাটটো খাবলৈ বহুত ধুনীয়া হয়। পাপৰি চাট আপোনালোকে নিশ্চয় খাই ভাল পায়েই, গতিকে মই পাপৰি চাটেই দেখাইছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেন্তে ইয়াত দৈ ব্যৱহাৰ কৰিব পাৰিব। বৰ্তমান লকডাউনৰ সময়ত দৈ ঘৰত নথলেনো ক'তনো কিনিবলৈ পাব, মানে সহজভাৱে পাবলৈ দিগদাৰ হয়, বস্তুৰ এনেও অভাৱ হৈছে। সেয়েহে মই ইমান বস্তু ব্যৱহাৰ কৰি দেখুওৱা নাই আপোনালোকক। তাতে আমি তাৰ ওপৰতে ভুজিয়া দিছোঁ। পুনৰ ছেম লেয়াৰিং কৰিম। এয়া চাওকচোন আপোনালোকে দৈ ব্যৱহাৰ কৰিব পাৰিব যদি দৈ খাই ভাল পায়। মই যি সামগ্ৰী ঘৰত আছিল সেইখিনি সামগ্ৰী আপোনালোকক বনাই দেখুৱাইছোঁ। আৰু ইয়াতে বহুত কিবাকিবি এড কৰিব পাৰি, কিন্তু মই আপোনালোকক ঝটপটকৈ কেনেকৈ বনাব পাৰি সেইটোকে দেখালোঁ। এয়া পুনৰ আলু দি দিছোঁ। আগৰ প্ৰথম লেয়াৰিংটোৰ দৰে একে আৰু এটা লেয়াৰ বনাই দেখাইছোঁ। এয়া পিঁয়াজ দি দিছোঁ। তাৰপাছত ইয়াৰ ওপৰতে আমি পাল্প যিখিনি তেতেলী পাল্প আছিলে, এমলি পাল্পখিনি সেই চাটনিখিনি দি দিছোঁ। তাৰপাছত চাট মছলা আৰু ক'লা নিমখ এয়া দি দিছোঁ। চাট মছলাটো দিবই কিন্তু পাহৰি নাযাব, সোৱাদটো বহুত চটপটা হয়, বহুত ভাল লাগে। তাৰপিছতে আমি পাপৰিখিনি দি দিছোঁ পুনৰাই ইয়াতে। পাপৰিখিনিৰ যিটো ক্ৰাঞ্চি সোৱাদ মানে আপোনালোকে মুখত দিয়াৰ লগে লগে ইমান যে ভাল লাগিব নহয়, যিহেতু চলেখিনি অকণমান তিতি থকা ভিজা টাইপ জোল টাইপৰ বস্তু, আৰু তাতে ক্ৰাঞ্চি দুটা বস্তু লগ লাগি গ'লে ভুজিয়াখিনি আৰু পাপৰিখিনি লগ লাগি গ'লে ইমান যে সোৱাদ হয় নহয় খাবলৈ, কি ক'ম আপোনালোকক। এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এয়া চাওক ইয়াতে আমি তেতেলী চাটনি দিয়াৰ পাছত ওপৰতে পুনৰ ভুজিয়াখিনি দি লৈছোঁ। আপোনালোকৰ হাতত যদি বেলেগ কিবা ভুজিয়া আছে আপোনালোকে এড কৰিব পাৰে, আপোনালোকে আনাৰদানা ইউজ কৰিব পাৰে। এয়া চাওক গাৰ্নিচিঙৰ বাবে মই অলপমান মুড়ি দি দিছোঁ ওপৰতে, অপশ্যনেল হয়। আৰু এটা মেইন কথা কৈ দিছোঁ হা, আপোনালোকে যদি জলকীয়া খাই ভাল পায় তেন্তে জলকীয়া দিব। মই জলকীয়া ইয়াত দিয়া নাই, মই বৰ এটা জলকীয়া খাই ভাল নাপাওঁ, ইয়াত দিয়া নাই, আপোনালোকে দিব পাৰে। এয়া সৰু সৰু নেমু সৰু পিচ কৰি দি দিছোঁ। আৰু তাত মানে ইয়াতে আমি নেমু চেপি দিয়া নাই, যাতে মুড়িখিনি আৰু ভুজিয়াখিনি বৰ বেছি মানে নেমু দি দিয়াৰ লগে লগে নেমু ৰসটো দি দিয়াৰ লগে লগে সেমেকা হৈ যায়, গতিকে মই নেমু কাটি দিছোঁ সৰু পিচকৈ, মুখত লাগিলে বহুত সোৱাদ হয়। আৰু অকণমান মগু ওপৰৰ পৰা ছিটিয়াই দিছোঁ, গাৰ্নিচিঙৰ বাবে দিছোঁ এইখিনি সামগ্ৰী। এয়া চাওক আমাৰ ঝটপট চাট ৰেডি হৈ গ'ল। কিমান যে সোৱাদ হয় নহয় খাবলৈ, আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব বুলি আশা থাকিল।
থেংক ইউ ৰেচিপিটো যদি চাই ভাল লাগিলে তেন্তে আপোনালোকে এটা কমেণ্ট কৰিব আৰু এবাৰ ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা লাগিলে মোক জনাব আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেন্তে থেংক ইউ ছ' মাছ